सावगारियाव नुनाय नैबे जायगाया गरेस्वरनिफ्राय तामुलपुर थांग्रा लामानि बरकचुलायाव पाक्कानि दालां लुहांनाय नुथाय। प्रधानमन्त्री ग्राम सड़क योजनानि आवथायाव 8.7 किल'मिटार जानथायनि लामा बानायनो ठिकादार इमदाद हुसैना थांनाय 2022 मायथाइनि 21 सेप्तेम्बरावनो खामानि मावनायखौ जागायजेनदोंमोन। प्रधानमन्त्री ग्राम सड़क योजनानि आवथायाव गरेस्वर तामुलपुर लामा आरो पाक्कानि दालां बानायनाया जोबोर लासै जानायजों लोगोसे खामानि मावनायाव गोहैलो जानायखौ नुनानै ओनसोलनि रायजोफोरा खुद्रिखाङो। बेबायदि समावनो बरकचुलायाव गंसे पाक्कानि दालां लुनायाव बाहायनो लाबोनाय मुवा बेसाद आरो मेसिनफोरखौ दिखांना लांनो फैनायाव गामिनि सुबुङा हेंथा होनायजों लोगोसे AS28AC 1669 आरो AS01AC 8122 नम्बरनि गंनै गारिखौ जब्द खालामो। गुबुन फारसेथिं गरेस्वर तामुलपुर लामानि बरकचुलायाव पाक्कानि दालांखौ आबुङै लुनानै होनायजों लोगोसे फैगौ अखा बोथोरनि सिगां थांलाय फैलाय लामाखौ मोजां खालामनानै होआब्ला रायजो राजाफोरा गोख्रोङै सोमावसारनायनि हुमखि होयो। বেয়া তথাপিতো এইবাৰ সেইদিনাখন দলংখন ভাঙিলে কোনো গমেই নাপালে। তাৰপিছত এতিয়া মই টিউশ্যন গ'লোঁ 3টা বজাত গাড়ী দুখন আহিছে, তাত গাড়ীখন ৰখাই থৈ দিছে। তাৰপিছত মই 10 মিনিটমান ৰখিলোঁ, গাড়ীখন ছাইড কৰি দিয়া নাই। তাৰপিছত মোৰ খুৰা শহুৰ এজন আহিলে, আহি পেলাই ক'লে বোলে টিউশ্যনত যাব আহিছে, ৰাস্তাটো এৰি দিয়া নহয়, আগতে আমি মাল উঠাওঁ তাৰপিছত যাবা। সেই তেনেকৈ কেনেকৈ হ'ব? মোৰতো টিউশ্যনৰ টাইম দেৰি হৈ গ'লেতো সোমাব নিদিব নহয়। আগতে ৰাস্তাটো এৰি দিয়ক, তাৰপিছত মাল উঠাব। তাৰপিছত খুৰা শহুৰজনে খং উঠিলে, তাৰপিছত ৰাস্তাটো গাড়ীখন পথাৰত নমাই দিলে। তাৰপিছত মই ক'লোঁ ইয়াতে মাল উঠাব নোৱাৰে, দলংখন যেতিয়ালৈকে বনাই নিদিয়ে তেতিয়ালৈকে মাল উঠাব নোৱাৰে। যিহেতু আমি 6-8বাৰলৈকে আমি গুৰেশ্বৰলৈকে আপ ডাউন কৰোঁ, চলি অনা নিয়া, টিউশ্যন অহা যোৱা, বহুতখিনি আমাৰ অসুবিধা হৈ আছে। এতিয়া বৰষুণ দিলে আমি গাড়ী পাৰ কৰাব নোৱাৰোঁ। গাড়ী ইয়াত দলঙৰ সিপাৰে গাড়ীখন মানে তাতে দিন ৰাতি আমি তাতে থওঁ, আমি গাড়ী পাৰ কৰিব নোৱাৰোঁ। কাৰণ যিহেতু আমাৰ ঘৰত গাড়ীখন পাৰ কৰি দিয়া মানুহ নাই কোনো, আমিহে অহা যোৱা কৰোঁ। আমাৰ তিৰোতা মহিলাখিনিৰ আমাৰ ইমান অসুবিধা হৈ আছে এই দলংখন ভাঙাৰ পৰা, মানে সেইটো মানুহে বুজি পাব লাগে। এই দলংখন ভাঙাৰ আগতে সেইখিনি ৰাইজক সুধিব লাগিছিল, হয়নে নহয়? আমাৰ ইমানখিনি যাতে কষ্ট হৈ আছে, আমি ইমান 6বাৰ অহা যোৱা কৰোঁ, দলংখনটো ইয়াত কোনোবাই যদি গাড়ীখন চুৰে লৈ যায় আমাৰ কি গতি হ'ব? আমি কেনেকৈ স্কুল অহা যোৱা কৰিম? বাৰিষাটো নক'ব আৰু, বাৰিষা এইফালে আমি বহুত দূৰ ঘূৰি যাওঁ, এঘণ্টা লাগে প্ৰায় গুৰেশ্বৰ, হয় গুৰেশ্বৰ পোৱালৈকে এঘণ্টা লাগে। সেইটো কাৰণে আমাক দলংখন সোনকালে কৰি দিয়ক। এতিয়া নাযায়, বৰষুণ দিলে দুচকীয়া বাহনো নাযায়। হয়, চাইকেলখনো নিয়া দিগদাৰহে এইখিনিত, যিমানহে বোকা হয়, যিমানহে পিছল হয়, এইটো বহুত আমাৰ দিগদাৰ হৈ আছে, প্ৰব্লেম হৈ আছে। সেইটো চৰকাৰে উন্নতি হৈ আছে বুলি ক'লে কি হ'ব? চৰকাৰেতো অহা নাই ইয়াতে চাব, চৰকাৰে জানো আহিছে ইয়াতে চাব? চৰকাৰেতো অহা নাই। আমি নিজে ইমান বছৰে দেখি আহিছোঁ, চৰকাৰতো ইয়াত অহা নাই। গতিকে আমাক যিমান সোনকালে পাৰক ভোট খুজিব আহিব, কিন্তু ভোট খোজাৰ টাইমত আহিব। ভোট ইলেকশ্যন হৈ যোৱাৰ পিছত আমি আছোঁনে মৰিছোঁ, কিবা পাইছোঁ নে নাই, ৰাস্তা ঘাট দলং পদূলি এইবিলাক হৈছে নে নাই খবৰ নাই সিহঁতৰ, হয়নে নহয়? মুখ্যমন্ত্ৰীক মই এইটোৱে আহ্বান জনাওঁ যে আমাৰ ৰাইজৰ যিহেতু ইমানখিনি অসুবিধা হৈছে, আমাৰ ৰাইজখনৰ বাহিৰেও অন্য মানুহৰো বহুত অসুবিধা হৈ আছে। সেইটো কাৰণে আমাক দলংখন এইটো মাহৰ ভিতৰতে আমাক সম্পূৰ্ণ কৰি দিব লাগে। যেনেকৈ নহওক আমাৰ ইমান অহা যোৱা হৈছে, স্কুলৰ ল'ৰা ছোৱালীবিলাক বিশেষকৈ সৰু বাচ্ছাবিলাকৰ যিহেতু ইমান প্ৰব্লেম হৈছে, ইমান কষ্ট হৈ আছে, সেইটো কাৰণে আমাক এইটো মাহৰ ভিতৰতে আমাক দলংখন লাগে। মই এইখিনিকে অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত। ধন্যবাদ। যিদিনাখন তাৰমানে এই পাকা দলংখন ভাঙবা আহে, এই কোকলেঙেদি কোকলেঙত ভাঙবা অহাত কুচি বোলে আমি এইখন এই কোকলেঙেদি ভাঙবা নোৱাৰোঁ, আমি বেলেগ মেচিন আনিম, আনি কিনে আমি এই পাকাখিনি ভাঙি আমি তলত পেলাই দিম। তাৰপাছত এইকেইটা দি থৈছে, এই কি বুলি কয়, বস্তাকেইটা দি থৈছে, এটা খুঁটা হ'ব আৰু ইয়াৰ পৰা এটা খুঁটা হ'ব, এই মাজত আমি সেইখিনি ভাঙি তাতে দিম আৰু তাতে দিম। ক'ত হ'ল সিহঁতে ৰাতি কি কৰিলা জানা? এইখিনি কৰি কেনে সেই কোকলেঙত সেই যিটো নেকি খুঁটা ফুটা কিবা মিস্ত্ৰী আছিল, সি তাতে আছিল, কোকলেঙখনত উঠিছে। ইটো মানুহ কিয় উঠিছে বোলে এইখিনি পুতো, এইখিনি বিৰাট ঢিলা মাটি আছিল, এই ঢিলা মাটিখিনি ক'বাৰ পৰা মাটি টানি এইখিনি দি থৈ তাৰপিছত সিহঁতে গুচি গ'ল। আমি বোলো এই হ'বই দে, এই খুঁটাকেইটা হ'বই আৰু এনেকৈ ভাবছোঁ। ক'ত খুঁটা হ'ল? একোই নহ'ল।
বাৰিষাই আহিব এতিয়া বাৰিষাই আহিব তাৰপিছত আমাৰতো একদম মানে ক'ব লগা আৰু একো নাই তাৰপিছত ৰাতি কি হ'ল এই দলংখনৰ সেই পাকাখিনি ভাঙা নহ'ল যে ৰাতিয়ে সেই কেইটামান বজাত 2টা না কিমান বজাত বোলে এই ককলেখন মিলন নগৰ যাই কেনে তাৰ পৰা গাড়ীতে উঠাই লৈ গৈছে দেখা পাইতো মোৰ আচৰিত লাগিলে এই হৈছে আৰু আমাৰ এই দলংখন হোৱা আৰু নাম নাই তাৰপিছত আজি আৰু মই সেই কিবা আমাৰ কিবা এখন মিটিং আছিল মিটিঙৰ পৰা মই শুনা পালোঁ আমাৰ সম্পাদকে ক'লা বোলে এনেকৈ তেনেকৈ আমাৰ সেই বস্তুখিনি উঠাই নিব আছে ঐ উঠাই নিব নিদিবি মই যাই আছোঁ বস্তুখিনি কেনেকৈ নিব সিহঁতে এই বস্তুখিনি এতিয়া দলং বনাবৰ কাৰণে আনিছিল এই বস্তুখিনি লৈ যোৱাৰ পাছত আৰু ইয়াত একো দলং নহয় সিহঁতে এতিয়া ফোন কৰাৰ পাছত কৈছে কি বোলে আমি বেলেগ যোগাৰ যিখিনি আনছি তাৰ পাছত বোলে আৰু বেলেগকৈ বেলেগ যোগাৰ আনি কিনে এইখিনি লৈ যাব কৈছে সেইখিনি তাৰ পাছতহে এইখিনি দি খেতাম আমি গাড়ী চাৰি জব্দ কৰি দিছোঁ ৰাইজে দাবী বনাইছে বোলে যেতিয়ালৈকে তাৰমানে সেই বস্তুখিনি আহি নাপায় আৰু দলং বনোৱাৰ প্ৰতিশ্ৰুতি নেদে তেতিয়ালৈকে আমি গাড়ীও যাব নিদিওঁ ঠিকাদাৰ আহিব লাগিব আমাক ক'ব লাগিব বোলে এনেকৈ আমাৰ ৰাস্তাত দলং বনোৱাৰ বাদ দি তহঁতে 2 বছৰে বনাওঁ দলং 2 বছৰ বনাওঁ আমাক ৰাইজক কিন্তু এইখিনি যাবা বনাই দিব লাগিব আমি ইমানখিনিয়ে ক'লোঁ চাওকচোন এইটো আমাৰ ইমান ব্যস্ত ৰাস্তা এই ৰাস্তাটো আমাৰ গড়েশ্বৰ সঞ্জুৰী চকৰ পৰা ইফালে আৰম্ভ কৰি আমাৰ সেই তামোলপুৰলৈ তাৰমানে এই ৰাস্তাটো সংযোগ আছে কিন্তু এনেকুৱা দুৰ্ভাগ্যৰ বিষয় যে ইয়াতে আমাৰ কমচে কম 5-6খন গাঁৱৰ মানুহে আৰু ঢেৰ ছাত্ৰ ছাত্ৰী আছে ইয়াতে চাগে আমাৰ এনেকুৱা 100জনৰো বেছি ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে গৈ পিনে আমাৰ গড়েশ্বৰ মহাবিদ্যালয়লৈ যায় হায়াৰ ছেকেণ্ডেৰীলৈ যায় বা অন্য স্কুললৈ যায় কিন্তু এনেকুৱা এটা অসুবিধা কৰি থৈ গ'ল ঠিকাদাৰে আজি 1 বছৰৰ আগত এই ৰাস্তাটোত মানে গেভেল পেলাই পিনে এনেকৈ ৰুলাৰ নামাৰাকৈ মানে এনেকৈ যন্ত্ৰণা দিলে যে মানুহক চাইকেল নহয় মটৰচাইকেল নহয় একো যাব নোৱাৰা এটা পৰিৱেশ কৰি থৈ গ'ল তাৰপিছতে যিটো চেন গেভেল পেলালে তাতো সেই পানী নিদিয়ে পানী নামাৰাত এনেকুৱা এটা অসুবিধা হয় নহয় আপুনি যদি এবাৰ যায় আৰু এযোৰ কাপোৰ আৰু দুনাই আৰু পিন্ধিব নোৱাৰে এনেকুৱা ধূলিৰ মানে কোবত মানুহ নেদেখা অৱস্থা এনেকুৱা যন্ত্ৰণাত ভোগাইছে যে ঠিকাদাৰে কি ক'ম আৰু ভাষা নাই আৰু ঠিকাদাৰক গালি দিবলৈ কিন্তু তথাপিও আমাৰ সহজ সৰল ৰাইজে মানে সেইটো প্ৰতিবাদ কৰা নাই যিয়ে নহওক ৰাস্তাটো বনাইছে যেতিয়া অকণমান কষ্টটো খাবই লাগিব ঠিক তেনেকুৱাকৈ তাৰমানে আমাৰ কোনো মানে প্ৰতিবাদ কৰা নাছিলে কিন্তু যি দেখিলোঁ এই চেংচন নোহোৱা বুলি শুনিছোঁ এই দলংখন আগতে আমাৰ যিটো বানপানীয়ে 2004 চনত এটা ডাঙৰ বানপানী হোৱাত এই দলংখন বহি গৈছিলে বহি যোৱাৰ পিছতো ছাইডত আমি মাটি দিয়াৰ পিছত এই দলংখনৰ ওপৰেৰে কিন্তু ডাম্পাৰ বাছ অন্য ডাঙৰ মানে হেৰিবিলাকো পাৰ হ'ব পাৰিছিলে কিন্তু তেখেতসকলে কথা নাই বৰ্তা নাই হঠাৎ মানে এই মে 14-15 মান তাৰিখে আহি পিনে এই দলংখন খান্দি পেলাইছে ভাঙি দিলে গতিকে ভাঙি দিলে আমাৰ ভালে লাগিছিলে যে এইটো বাৰিষাৰ আগে চাগে খৰখেদাকৈ যদি ভাল ঠিকাদাৰ নতুন এখন বনাই দিব সেই বুলি পিনে আমি ভালে পাইছিলোঁ কিন্তু ভাল পালে কি হ'ব যি দেখিলোঁ তাৰ মই মতলব বস্তুখিনি পেলালে যিটো দলঙৰ খুটা বনোৱা মেচিনবিলাক আনিছিলে আমাৰ ভাল লাগিছিলে কিন্তু আজি গম পালোঁ যে ইটো হেনো ৰাস্তাটো চেংচন হোৱা নাই দলং চেংচন হোৱা নাই এই যিবোৰ বস্তু সামগ্ৰী আনিছিলে দলং বনোৱাৰ কাৰণে সেইবোৰ মনে তাৰমানে উঠাই নিবলৈ মানে গাড়ী লৈ আহিছিলে পিছত আমাৰ সেই দুপৰবিলাক মানুহবিলাক নাই দেখোন কিছুমান স্কুলৰ পৰা আহি ৰেষ্ট লৈছিলে কোনোবাই ক'ৰবাৰ পৰা আহি ৰেষ্ট হৈছে তেনেকুৱা মানুহ নোহোৱা চেগত এই বস্তুখিনি উঠাবলৈ আহিছিলে আমাৰ এজন সচেতন ব্যক্তিয়ে দেখা পাই পিনে আমাক খবৰ দিলে গাঁৱৰ মানুহক আমিও আহিলোঁ আহি পিনে আমি মানা কৰিলোঁ যে আমাক অন্ততঃ দলং নবনোৱা নাই আমাৰ যাতে ফুটপাথ ৰাস্তাটো আমি অন্ততঃ এই বাৰিষাটো অহা যোৱা কৰিবলৈ এতিয়া 2টামান কালভাৰ দি পিনে অকণমান যদি মাটিৰে পুতি দিয়ে ছাইডেৰে ভাঙা দলংখনৰ ছাইডেৰে তেতিয়াহ'লে তাৰমানে আমি এই গাড়ীখন আৰু এই JCB কিবা এখন আনিছিলে ক্ৰেং আনিছিলে বস্তু উঠাবলৈ আমি সেই ৰাইজে তাৰমানে চাবি কাঠি লৈ পিনে জব্দ কৰি ৰাখিছোঁ যেতিয়ালৈকে ঠিকাদাৰে আমাক আশ্বাস নিদিয়ে যে এনেকুৱা এটা ৰাস্তা বনাই দিম বুলি আমি তেতিয়ালৈ মানে গাড়ীখন আবদ্ধ কৰি ৰাখিম বুলি আমাৰ ৰাইজে তাৰমানে এটা মানে সংকল্প লৈছোঁ আৰু গতিকে বৰ বিশেষটো এইখিনিয়ে আপোনালোকে দেখিছে চৰকাৰেতো এনে শ্লোগান দিয়ে যে সবকা বিকাশ সবকা ইয়া বুলি কিন্তু যি দেখিছোঁ আমাৰ ফালেতো তেনেকুৱা একো প্ৰভাৱ পৰা নাই
কিন্তু আপোনালোকে দেখিছে ৰাস্তা পদূলি কেনেকুৱা অৱস্থা, কি অৱস্থা, এই দলং ঘাট কেনেকুৱা, পুঠিমাৰীৰ দলংখন কিমান বছৰ প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগে আগে ক'ব এইবাৰ দলংখন হ'ব, আৰু এই পুঠিমাৰীৰ দলংখন হ'লে আমাৰ এতিয়া বাক্সা ডিষ্ট্ৰিক্ট বা তামোলপুৰ ডিষ্ট্ৰিক্ট হ'ল যেতিয়া বহুত কামত হ'লহেঁতেন, আমাৰ গড়েশ্বৰটো তামোলপুৰলৈ বহুত শ্বৰ্টকাট হ'ল হয়, কিন্তু আমি আশ্বাস লৈ আজিৰ তাৰিখলৈকে জীয়াই আহিছোঁ। আজি আহিব এইখন চৰকাৰ, কাইলৈ এখন বেলেগ চৰকাৰ আহিব, কিন্তু চৰকাৰক কোনো ভৰসা নাই। ভোটৰ কাৰণে তেখেতসকলে আশ্বাস দিয়ে, অৱহেলিত মানে আমাক অৱহেলিত কৰিছে। তেখেতসকলে গাদী ৰক্ষাৰ কাৰণে কিছুমান কাম কৰি আছে বুলি মই ভাবোঁ আৰু চৰকাৰক। গতিকে ইমানে দলং আৰু এই ৰাস্তাটো কেনেকুৱা হৈছে চবেই ৰাইজে দেখা আছে। গতিকে আমাৰ বৰকচলা ৰাইজে অকল বৰকচলা ৰাইজে খোজ নাকাৰে, গতিকে কিমান বিপদ মানে ইখন মানে মৰণৰ ফান পাতি থৈছে ঠিকাদাৰে। গতিকে অতি সোনকালে যদি নবনায় আমাৰ ইয়াৰ বিশেষ ব্যৱস্থা কৰিম। গতিকে আমাৰ ৰাইজে আজি প্ৰতিবাদ কৰিব। ইয়াৰ বিষয়ে আমাৰ ৰাইজে আজি আচলতে এই বস্তুটো এই তাতে কি মেচিনবিলাক নিবা আহিলে তাৰমানে আমি মানা কৰিছোঁ। আৰু এই মেচিনবিলাক লৈ গ'লে পাছত আৰু কামো নকৰিব, ঠিকাদাৰটো খবৰে ঠিকাদাৰ ফোন কৰিলে ৰিচিভ নকৰে, মোবাইল চুইচ অফ কৰি থৰে। সিদিনা ডাম্পাৰখন আহিলে, এই জেচিপিখন ফকলেখন এতিয়াতে অলপ কাম কৰি তাৰপাছত ৰাতি গুচি গ'ল, আমি গমেই নাপাওঁ ৰাইজে। সেইকাৰণে আজি অহাৰ কাৰণে আমি চব বস্তু নিবৰ কাৰণে আমি বন্ধ কৰি দিছোঁ। গতিকে আমাক দলং লাগে, ঠিকাদাৰে সোনকালে আমাক ৰাস্তাটো দলংখন বনাই দিব লাগে। এইটো গড়েশ্বৰটো টাউন PW ৰোড, গড়েশ্বৰ এইটো বৰকচলা গাঁও, বৰকচলা গাঁও। এইটো আদৰা মোটামুটি আজি প্ৰথমৰ পৰা ক'ব গ'লে 1 বছৰৰ বেছি হ'ল। এই যিখন যে টিঙৰ চালি আছিলে সেইখন আজি মোটামুটি 2 বছৰ হৈ গ'ল। এই সেনেকেই আছে টিঙৰ চালিয়া। আৰু এই যোৱা বছৰ কিবা অলপ কৰিলে, তাৰপিছত এইবাৰ আকৌ মেচিন আনিলে কিবা অলপ কৰিম বুলি, তাৰপিছত এনেই সেনেকৈ তাৰমানে ভেকো ভাৱনা কৰি থৈ দিছে। গতিকে ৰাইজে কি আশা কৰি এনেকৈ জীয়াই থাকিব। গতিকে আমি অকল বৰকচলা গাঁৱে খোজ নাকাৰোঁ, গোটেই সমাজে খোজ কাঢ়োঁ। গতিকে দলখন একদম দৰকাৰ। আজি এই বস্তুগিলা নিবা আহোঁতে আমি মানা কৰিছোঁ, মানে নিবা নোৱাৰা, আমি ইয়াতে গাড়ীখন আপোনালোকে থ'ব লাগিব মানুহ চানুহ চব। ঠিকাদাৰৰ নাম কি? ঠিকাদাৰৰ নামটো মই মুস্তাফা আহমেদ। তাৰ এটা মুহুৰী তাৰিফ আলী মুকুন্দপুৰৰ, মই তাক ফোন কৰিছিলোঁ। সি কৈছে মোক বোমা বুলি কয়। বোমা সিটো আচলতে কামটো একদম ইচ্ছা নহয় দেই, বহুত দেৰি আছে। যদি দেৰি হয় তেতিয়াহ'লে এই দলংখন কিয় খান্দিছিলে, খান্দিব নালাগিছিলে। আমাৰ ৰাইজৰ ইমান যাতায়াত কষ্ট সি দেখাই পাইছে। গতিকে আমি কিমান ভুক্তভোগী এইটো ৰাস্তাত আমি অহা যোৱা কৰিছিল। এইবিলাক খুন্দা নাছিল, কি বোলে গাড়ী মটৰ অহা যোৱা কৰিছিল। এতিয়া মানুহটো বাদে জীৱ জন্তুও মানে যাব নোৱাৰে ইয়াত। অলপ বৰষুণ হোৱাৰ লগে লগে পানী একদম ইফালে দৌৰিব। গতিকে ইয়াত যাব নোৱাৰে, সম্ভৱ নহয়। তো মানে মৰণৰ ফান পাতি থৈ দিলে ঠিকাদাৰে আমাক। ৰাস্তাটো পিছ হোৱা নাই, ৰাস্তাৰ পিছ হোৱা নাই। একেজন ঠিকাদাৰে ন? একেজন ঠিকাদাৰে। গতিকে এই ৰাস্তাত তেনেকুৱা আপোনালোকে দেখাই পাইছে, দলংখন এতিয়া কেনেকুৱা হৈছে আপোনালোকে দেখাই পাইছে। গতিকে আমাৰ বহুত মৰণৰ ফান এইটো মানে পাতি থৈ গ'ল ঠিকাদাৰে। কি হৈছে ঘটনাটো আপোনাৰ? ঘটনাটো এই মেচিনটো মৰে হয়। এইটো ইয়াতে দিলোঁ কাম কৰিবৰ কাৰণে, মেচিনটো পেলালোঁ আহি 3 মাহ ধৰি পেলাইছোঁ ইয়াতে। কামো নকৰে, মেচিনো নেদে। সেইকাৰণে আজি মেচিনটো উঠাব আহিছোঁ। মালিকে সুধিছোঁ যে মেচিনটো মই উঠাই লৈ যাওঁ, লৈ যাওক তুমি, আমি বেলেগ মেচিন দি কাম কৰিম। কিমান দিন হ'ল ইয়াতে মেচিন পুৰা আপোনাৰ? 3 মাহমান। দলংখন ভাঙাতে কিমান দিন হ'ল? ভাঙাটো মই ভাল কৰি নাজানো, ইয়াতে মই সদায় থকা নাই। আমি হঠাৎ আহোঁ, সদায় নাহোঁ।